বাবা এয়া পুৰা দেৱালী বুলি একদম মেহেন্দি চেহেন্দি লগাই পুৰা ৰেডি হৈ আছো দুইজনী। এইফালে বম চম আনি আগদিনাখনেই শুকুৱাই কৰি এনেকৈ ৰেডি কৰি থৈ দিছোঁ আৰু আজি সন্ধিয়াকৈ অলপমান জ্বলাব লাগিব। কেণ্ডেল চেণ্ডেল এনেকৈ আনিছোঁ। সেয়াই আৰু সৰু সুৰা কৰি দেৱালী ইয়াতে পালন কৰিব লাগিব। ইফালে দেহাৰ নতুন চোলা আনিলোঁ, কুৰ্তা এটা সন্ধিয়াকৈ পিন্ধিব বাৰু, দেখা পাব। এইফালে চিংৰা আনিছিলোঁ। কলে গ'ল আমাৰ দেহা কলে গ'ল। ইয়াত লুকাই আছে দেহা, ক'ত সোমাই আছে আলমাৰিটোৰ ভিতৰত? গাইজ ৱেলকাম বেক টু মাই চেনেল জেডি লাইফষ্টাইল। আজিতো গম পাইছেই সকলোৱে দীপাৱলী আহিলে সঁচাকৈ বহুতেই মনটো ভাল লাগে। বিশেষকৈ যোনবিলাক মানুহ গাঁৱত থাকে সেইবিলাকৰ মানে আনন্দটোৱেই অলপ বেলেগ পৰ্যায়, কাৰণ তাতে বহুত ফূৰ্তি লাগে, সকলো মিলি জুলি বম চম ফুটোৱা হয়নে? আমিতো আৰু এতিয়া অসমতে নাই, এতিয়া আমি বৰ্তমান অসমৰ বাহিৰত আছোঁ। তথাপিতো ফেষ্টিভেল বুলি অলপমান থুলমূলকৈ আজি এনেকৈ ৰেডি হ'লোঁ। তেনেকৈ চাদৰ মেখেলাও অনা হোৱা নাছিলে। ইয়াতে যিহেতু আৰু তামিল মানুহে বেছি, ইয়াতে শাড়ীটোৱে বেছিকৈ চলে আৰু। তো এতিয়া দিনৰ 2 বাজিব হ'লহি আৰু সন্ধিয়াকৈ জ্বলাম আৰু অলপমান ফটকা আনিছোঁ, জ্বলাব লাগিব। আৰু মানুহজনো আহি পাবহি আবেলি। চ' এতিয়া আৰু ভাত পানী বনায়ো আছোঁ, তাৰ মাজতেই অলপমান এনেকৈ বোলো এটা ভিডিঅ' বনাওঁ। বহুত দিন দিয়াও হোৱা নাই যিহেতু ভিডিঅ' চিডিঅ'। চ' এনেকেই আৰু দিম দেহাক দেখাওঁচোন, ভিডিঅ' কৰিছোঁ। দেহা বহি আছা? ধুনু চোলা পিন্ধি বহি আছে মোৰ কলিজা। কিয় বেয়া পাইছ? অলপমান ওলাই গ'লোঁ, ৰাস্তাই গ'লোঁ বম চম ফুটাই হোৱাৰ পিছত। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানতেই শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।